হাই এভৰিৱান, পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এনেদৰে ছবিটো আঁকি ল'লোঁ মেখেলাখনত। চিলাইটোৰ বাবে বেজিটো তলৰ ফালৰ পৰা ভৰাব লাগিব। ভৰাই লৈ এনেদৰে 4টা চিলাই দি ল'ব লাগিব। এনেদৰে দেখিছেনে মই কেনেদৰে 4টা চিলাই কৰি ল'লোঁ। ঠিক তেনেদৰে 4টা চিলাই কৰি ল'ব। আকৌ একে ধৰণে বেজিটো তলৰ ফালৰ পৰা ভৰাই লৈ 4টা চিলাই দি ল'ব। চাৰিওফালে তেনেকৈ চিলাই ল'ব। আপোনালোকে চাই গ'লেই গম পাব ভিডিঅ'টোত কেনেকৈ মই চিলাইটো কৰি গৈছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে চাব, তেতিয়াহে বুজি পাব মই চিলাইটো কেনেদৰে কৰি গ'লোঁ। মই ঊণ সূতা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে এংকৰ বা বেলেগ সূতাও ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে এই চিলাইটো মেখেলা চাদৰ, বেডশ্বীট, কুৰ্তি আদি সকলোতে কৰিব পাৰে। বহুত ধুনীয়া আৰু সহজ হয় চিলাইটো কৰিবলৈ। এতিয়া ফাৰ্ষ্ট ষ্টেপৰ চিলাইখিনি আমাৰ হৈ গ'ল। এতিয়া ছেকেণ্ড ষ্টেপৰ চিলাইখিনি কৰিবলৈ বেলেগ কালাৰৰ সূতাডাল লৈ 2টা চিলাইৰ মাজেদি বেজিটো ভৰাই লৈ প্ৰথম চিলাইটোত আমি সূতাডাল ভৰাই দিব লাগিব। তাৰপাছত ছেকেণ্ড চিলাইটোৰ প্ৰথম চিলাইটোত সূতাডাল ভৰাব লাগিব। আকৌ তেনেদৰে থাৰ্ড চিলাইটোৰ প্ৰথম সূতাডালত ভৰাই দিব লাগিব। ঠিক তেনেদৰে চিলাইটো কৰি গৈ থাকিব ভিডিঅ'টোত দেখাৰ ধৰণে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই গ'লে আপোনালোকে গম পাই থাকিব মই কেনেদৰে চিলাইটো কৰি গৈ আছোঁ। তেনেহ'লে আহকচোন চাওঁ মই চিলাইটো কেনেদৰে কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ছবোৰ লাইক কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে পালে।